কবিতাৰ শিৰোনাম ঐন্দ্ৰজালিক সময়। আহিনৰ লিহিৰি আঙুলিত ধৰি এদিন তোমাৰ পদূলি গছকি মই লখিমী হৈ আহিছিলোঁ। সেইদিনা মোৰ দুচকুত আছিল চকুলো, বুকুত নুবুজা সংশয় আৰু ওঠত সপোন সাৰ্থক হোৱাৰ নিৰ্মল হাঁহি। আহিনৰ মায়াবী নিশাত বিচাৰি পাইছিলোঁ নিজকে বিলাই দিয়াৰ অনাবিল সুখ। বুজিছিলোঁ দুবৰিৰ বুকুত গোপনে সৰি পৰা শেৱালিৰ দুখ। এনেকৈয়ে বৰণীয়া পাখি মেলি উৰি গুচি গ'ল কত যে সোণোৱালী দিন। তুমি আৰু মই এতিয়া বিয়লিৰ বেলিৰ ৰহনেৰে সজাও আমাৰ জীৱন। মনৰ দুৱাৰ খুলিলেই পোহৰ অহাৰ বাট দেখোঁ। মন সদায় একেই থাকে চিৰ যৌৱনা হৈ, মনলৈ জৰতা কাহানিও নাহে। দুচকুৰ সীমনাত এতিয়া ছাঁ আৰু পোহৰৰ খেলা, হাতৰ মুঠিত হেঁপাহ। ঐন্দ্ৰজালিক সময় বুকুত অকথিত হৈ ৰোৱা বহু কথা, অপ্ৰকাশিত বহু বেদনা, গীতৰ ভাষাৰেই কৈ যাম। সময় প্ৰবাহত উটি ভাঁহি আমি জীৱন গীতকেই পুনু গাম। ধন্যবাদ।